Hello, welcome back to my channel. কি খবৰ ভালে আছে নে আজি আকৌ আহিলো এটা নিউ ৰেচিপি লৈ আজিৰ ৰেচিপিটো মই আম ভেন্ডি আৰু কঁঠালৰ গুটি দি বনাম সব বলক এতিয়া আৰম্ভ কৰো এইটো ৰেচিপি বনাবৰ কাৰণে মই এনেকুৱাকে ফাৰ্ষ্টত বাকলি উলাই কঁঠালৰ গুটিটো কাটি লম ঠিক তেনে ধৰণে মই বাকিখিনিও কাটি লম গুটিখিনি কাটি হৈ যোৱাৰ পিছত মই এবাৰ দেখাই দিও আপোনালোকক মই কি ৰেডি কৰিছো এয়া মই এটা প্লেটত কাটি থৈছো কঁঠালৰ গুটি ভেন্ডি আৰু আম And আৰু এটা প্লেটত মই লৈছো পিয়াজ হালদি তেজপাত শুকান জলকীয়া নৰসিংহৰ পাত আৰু নহৰু ফাৰ্ষ্টত মই কেৰাহীটো বহাই তাত অলপ পানী দিলো পানীখিনি অলপ গৰম হোৱাৰ পিছত মই কাটি থোৱা কঁঠালৰ গুটিকেইটা পানীত দি দিলো Then অলপ নিমখ আৰু হালদি দি মই কভাৰ কৰি বইল হ'বলৈ দিলো After few minutes এসা গুটিকেইটা ধুনীয়াকৈ সিজি গৈছে এটা মই ভাঙি দেখাই দি আছো গুটিখিনি সিজি যোৱাৰ পিছত মই এয়া কাটি থোৱা আম এড কৰিলো এতিয়াটো বজাৰত কেঁচাম নাপায় কিন্তু আপুনি যদি ভালকে বিচাৰে তেতিয়াহলে পাইও যাব পাৰে মইও এইটো কেঁচাম বজাৰৰ পৰা লৈ আহিছিলো বিচাৰি আৰু যদি পাই যায় আপোনালোকে বনাব পাৰে এন্ড আমখিনি দিয়া হোৱাৰ পিছত মই কভাৰ কৰি বহাই দিলো Then এটা সাইডত মই পেনটো বহাই তাত মই এড কৰিলো সফ মেথি আৰু সৰিহ এই তিনিটা মিলাই মই 1 চামুচ লৈছো Then মই এড কৰিলো তেজপাত শুকান জলকীয়া দুটা এন্ড লাষ্টত পিয়াজ দি মই অলপ ভাজি লম ভাজি হৈ যোৱাৰ পিছত মই কাটি থোৱা ভেন্ডিখিনি এতে এড কৰি অলপ টাইম কভাৰ কৰি ফ্ৰাই হ'বলৈ বহাই দিম তাৰ পিছত মই আমখিনিত গুৰ মিঠাই দিলো যিহেতু আমকিটা কিটাবা বহুত টেঙা থাকে আৰু যদি আপোনালোকে গুৰ মিঠাই দি দিয়ে তেতিয়াহলে বস্তুটো বেলেন্স হৈ যায় গুৰ মিঠাইখিনি দিয়া হৈ যোৱাৰ পিছত মই আকৌ এবাৰ ভালকে মিক্স কৰি লৈ কভাৰ কৰি বহাই দিছো And এতিয়া মই ভেন্ডিখিনি এবাৰ চাই দিছো এয়া ভেন্ডিখিনি অলপ ফ্ৰাই হৈছে কিন্তু একেবাৰে ডিপ ফ্ৰাই কৰিব নালাগে জাস্ট অলপ সিজি গলে হ'ব And এইখিনি ধুনীয়াকৈ সিজি গৈছে সো মই আম আৰু কঁঠালৰ গুটিখিনি ইয়াতে দি ভালকে মিক্স কৰি লম মিক্স কৰি লোৱাৰ পিছত মই কভাৰ কৰি আৰু অলপ টাইম বহাই থম After few minutes এয়া চাক ফাইনালি আমাৰ ৰেচিপি ৰেডি হৈ গ'ল সো মই এতিয়া সাৰ্ভ কৰি দিছো আৰু আপুনি যদি কেতিয়াও এইটো ৰেচিপি ট্ৰাই কৰা নাই তেনেহলে আপোনালোকে ট্ৰাই কৰিব ঘৰত আৰু এইটো ৰেচিপি গৰম দিনত বহুত ভাল লাগে আপোনালোকে ট্ৰাই কৰি মোক কমেন্টত জনাব কেনেকৈ পাইছে খাই আৰু মোৰ প্ৰিভিয়াস ভিডিও যদি চোৱা নাই তেনেহলে চাব লিংক দিয়া আছে ডেসক্ৰিপচনত আৰু মোৰ ভিডিও যদি চাই ভাল পায় তেনেহলে প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব